নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। অংগনবাড়ী কৰ্মীসকলৰ বাবে আহিছে আজিৰ দিনটোৰ এটা বিশেষ খবৰ। চৰকাৰী কৰ্মচাৰী আৰু অংগনবাড়ী কৰ্মীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। বাজেট অধিৱেশনত দৰমহা বৃদ্ধি আৰু সন্মানীয় ধনৰ সন্দৰ্ভত ঘোষণা কৰা হৈছে। অংগনবাড়ী কৰ্মীসকলে নিজৰ দাবী সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে অহৰহ মাত মাতিছে। আজি আকৌ এবাৰ অংগনবাড়ী শ্ৰমিকসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে। তেওঁলোকে কয় যে চৰকাৰে আমাৰ ন্যূনতম দৰমহা, ভাত্তা আৰু DA যিটো বঢ়াইছে এতিয়াও পোৱা নাই, সময়মতে দৰমহাও পোৱা নাই। অংগনবাড়ী কৰ্মীসকলৰ মাজত ক্ষোভ আৰু বিক্ষোভৰ সৃষ্টি হৈছে, যাৰ বাবে আজি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।